নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ সমূহ ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। মই যোৱা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ ঋতুস্ৰাৱ বা মেনষ্ট্ৰুৱেশ্যনৰ বিষয়ে। তাত মই উল্লেখ কৰিছিলোঁ যে মেনষ্ট্ৰুৱেশ্যন বা ৰক্তস্ৰাৱৰ পৰা তিনিটা বেমাৰৰ সৃষ্টি হয়, মেইনলি PCOS, মেনৰিজিয়া আৰু ডিছমেনৰিয়া। আজি মই ৰোগকেইটাৰ ভিতৰত মেনৰিজিয়া বা অত্যাধিক ঋতুস্ৰাৱ এই ৰোগটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ঋতুস্ৰাৱৰ সময়ত হৰমনৰ ভাৰসাম্যহীনতা, জৰায়ুৰ সমস্যা আৰু চিকিৎসাজনিত কাৰণত নিৰ্দিষ্ট দিনতকৈ যদি বেছি দিন ৰক্তস্ৰাৱ হৈ থাকে তেতিয়া তাক মেনৰিজিয়া বা অত্যাধিক ৰজস্ৰাৱ বা ৰক্তস্ৰাৱ বুলি কোৱা হয়। মেনৰিজিয়াৰ কাৰণ নম্বৰ 1, হৰমনৰ খেলিমেলি অৰ্থাৎ ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনৰ উত্থান পতনে এণ্ড্ৰমেট্ৰিয়ামৰ ক্ষতি কৰি অধিক পৰিমাণৰ ৰক্তক্ষৰণ হ'ব পাৰে। নম্বৰ 2, জৰায়ুৰ সমস্যা, জৰায়ুৰ ফাইব্ৰইড বা ইউটেৰাইন ফাইব্ৰইড, পলিপ বা এডিনোমাইচিছৰ পৰা অধিক ৰক্তক্ষৰণ হ'ব পাৰে। নম্বৰ 3, চিকিৎসাজনিত কাৰণ, শৰীৰত যদি থাইৰয়ড হৰমনৰ সমস্যা থাকে তেতিয়াও অত্যাধিক ৰক্তক্ষৰণ হ'ব পাৰে। নম্বৰ 4, অত্যাধিক ঔষধৰ ব্যৱহাৰ, কিছুমান ঔষধ যেনে এণ্টিকোগুলেটছ ঔষধেও অধিক ৰক্তক্ষৰণ কৰিব পাৰে। লক্ষণ নম্বৰ 1, অতিপাত ৰক্তচাপ। নম্বৰ 2, অতিপাত ৰক্তচাপৰ লগত তেজৰ ডাঙৰ ডাঙৰ গোট মাৰি বাহিৰলৈ নিৰ্গত হোৱা। নম্বৰ 3, দীৰ্ঘদিন ধৰি অত্যাধিক ৰক্তক্ষৰণ হোৱা। নম্বৰ 4, ৰক্তহীনতা। নম্বৰ 5, ভাগৰ লগা। নম্বৰ 6, উশাহ নিশাহত কষ্ট পোৱা। নম্বৰ 7, ছালবোৰ সতৰা সতৰি দিয়া অৰ্থাৎ হেতা পৰা। আৰু নম্বৰ 8, মেজাজৰ পৰিৱৰ্তন। ট্ৰিটমেণ্ট নম্বৰ 1, হৰমন থেৰাপি। প্ৰজেষ্টিনে অধিক ঋতুস্ৰাৱ বা ৰক্তস্ৰাৱ কমাব পাৰে। নম্বৰ 2, নন ষ্টেৰইড এণ্টি ইনফ্লেমেটৰী ড্ৰাগছেও অধিক ৰক্তস্ৰাৱ কমাব পাৰে। নম্বৰ 3, হিষ্টেৰেক্টমী, জৰায়ু আঁতৰাই দীৰ্ঘস্থায়ী সমাধা কৰিব পাৰি। মেনৰিজিয়া বা অত্যাধিক ঋতুস্ৰাৱ ৰক্তক্ষৰণক তিনিটা দোষ বাতপিত্ত কফৰ ভাৰসাম্য যদি ৰক্ষা কৰিব পাৰোঁ নাইবা ৰক্তধাতু যদি শক্তিশালী কৰিব পাৰোঁ তেতিয়াহ'লে এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাব পাৰি। যিহেতু পিত্তদোষৰ তীব্ৰতাই মেনৰিজিয়া বা অত্যাধিক ঋতুস্ৰাৱক বিশেষ অৰিহণা যোগায়, সেয়েহে পিত্তদোষক শান্ত কৰি বাকী দোষবিলাকক ভাৰসাম্য ৰক্ষা কৰিব লাগে। শীতল আৰু আৰ্দ্ৰ খাদ্যকে ধৰি পিত্তৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা খাদ্য খাব লাগে। জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিব লাগে। সহজ সৰল ব্যায়ামবোৰ কৰিব লাগে। মানসিক চাপ নিয়ন্ত্ৰণ কৰিব লাগে। অচকাৰ স্তৰ এষ্ট্ৰিনজেন গুণে ৰক্তক্ষৰণ ৰোধ কৰাত যথেষ্ট সহায় কৰে। লদ্ৰা নামৰ চিম্প্লপক্স ৰেচিমছাৰ কাণ্ডৰ বাকলি হৰমনৰ ভাৰসাম্য ৰক্ষা আৰু এণ্ড্ৰমেট্ৰিয়েল লাইনিং সজীৱ কৰি তোলাৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰোপৰি শতাৱৰী আমলা আদি ব্যৱহাৰ কৰিও এই মেনৰিজিয়াৰ ৰোগটো নিৰাময় কৰিব পাৰি। প্ৰিয় বন্ধু বান্ধৱীসকল, বিশেষকৈ মহিলাসকলক উদ্দেশ্য কৰি কৈছোঁ, আপোনালোকে এই ৰোগটো হ'লে ভয় বা শংকা নকৰিব। আপোনালোকে মনত ভয় বা শংকা আঁতৰাই মানসিকভাৱে শক্তিশালী হওক। আপোনালোকে যিমান পাৰে আৰ্দ্ৰ আৰু শীতল খাদ্য খাব ধৰক। আপোনালোকে যিমান পাৰে সিমান পানী খাব, যিমান পাৰে বিশ্ৰাম ল'ব। তাৰপিছতো যদি আপোনালোকে বেছিকৈ ৰক্তহীনতাত ভোগে তেতিয়াহ'লে ডক্তৰৰ ওচৰত পৰামৰ্শ ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় মেনৰিজিয়া সম্বন্ধে কিছু জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ'ল। মই আশা কৰিম আপোনালোকে আপোনালোকৰ জৰিয়তে সমাজত যাতে অন্যান্য লোকসকলেও এই মেনৰিজিয়া সম্বন্ধে কিছু জ্ঞান অৱগত হ'ব পাৰে, তাৰ বাবে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে লাইক আৰু কমেণ্ট দিব নাপাহৰিব। পৰৱৰ্তী সময়ত ঋতুস্ৰাৱৰ পৰা সৃষ্টি হোৱা আন এবিধ ৰোগ ডিছমেনৰিয়াৰ সম্বন্ধে অৱগত কৰিম। তেতিয়া আকৌ আপোনালোকক লগ পাম। ধন্যবাদ।